নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই আজি দেখাম ঢকুৱাখানাৰ বেবেজীয়া গাঁৱৰ এখন বিয়া। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। কলগছজোপাৰ সকলো সামগ্ৰীৰে, কলপটুৱা, কলপাত সকলো সামগ্ৰীৰে এই বিয়াখনৰ পেণ্ডেলটো গঢ়ি তোলা হৈছে। এয়া দেখিছে আপোনালোকে ৰভাখনৰ ভিতৰৰ ভাগ, আৰু ভিতৰৰ ভাগলৈ মই যাবলৈ চেষ্টা কৰিম আৰু ভিতৰৰ ভাগ আপোনালোকক সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।